কষ্টৰ ফল সদায় মিঠা কষ্ট কৰি যাবা এদিন নিশ্চয় সাকসেস হ'বা কাৰো কথা নুশুনিবা নিজৰ কৰ্ম কৰি যাবা নিশ্চয় এদিন সাকসেসফুল হ'বা ওয়েলকাম টু মাই ইউটিউব চেনেল মোৰ এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ এপিডিসি ফালৰ পৰা বহুতে বেছি ভাল খবৰ অসম চৰকাৰৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছিলে 22000 পোষ্ট ওলাব জুন জুলাই মাহত চ' অতি সোনকালে মানে আহি গ'ল মানে কি ফাৰ্ষ্ট ষ্টাৰ্টিং হৈ গ'ল আপোনাৰ এপিডিচিএলৰ মানে কি আপোনালোকক কেনেকুৱা ধৰণৰ প্ৰচেছ হ'ব কেনেকুৱা ধৰণে মানে অনলাইন কৰিব লাগিব কি মানে এজ লিমিট কিমান হ'ব আপোনালোকক মই সকলোখিনি জনাবলৈ চেষ্টা কৰিম ভিডিঅ' যোগেৰে নতুনকৈ যদি মোৰ চেনেলত কোনোবাই ভিজিট কৰিছে প্লিজ ছাবস্ক্ৰাইব কৰিব দেন শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বা দেৰি নকৰি তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধুসকল বহুত বেছি ভাল খবৰ কাৰণ এপিডিচিএলৰ ফালৰ পৰা পোষ্ট ওলাইছে আপোনাৰ এক্সাম ডেট হৈছে আপোনাৰ 7 জুলাই তাৰপিছত এজ লিমিট হ'ব লাগিব আপোনাৰ 32 লৈকে দিছে এপ্লাই কৰিলে হ'ল আপোনালোকে তাতে গ্ৰেজুৱেট লেভেল হ'ব লাগিব গ্ৰেজুৱেট আপোনালোকে যদি গ্ৰেজুৱেট কমপ্লিট কৰিছে আপোনালোকে এপ্লাই কৰিব পাৰিব তাৰপিছত আপোনাৰ আৰু এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট লাগিব এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট লাগিব তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব যাৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আছে এপ্লাই কৰি ল'লে হ'ল যাৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট নাই এপ্লাই কৰি একো লাভ নাই যিহতে মানে কি গ্ৰেজুৱেট লেভেলৰ পোষ্ট ওলাই দিছে যিহতে হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছিলে মানে কি 22000 পোষ্ট ওলাব আপোনাৰ আকৌ বেলেগ একো টেনশ্যন নকৰিব কাৰণ গ্ৰেড 3 গ্ৰেড 4 আহি আছে তাৰপিছত ইপিনে আছাম পুলিচো আহি আছে যিহতে ফাৰ্ষ্ট ষ্টাৰ্টিং আপোনাৰ এপিডিচিএলত ওলাই দিছে চ' আপোনালোকে অতি সোনকালে পাব নিশ্চয় পাব আপোনালোকে ভাল খবৰ পাব আছাম পুলিচৰ এবি ইউবি আহিব যিকেইটা ল'ৰা মানে কি দৌৰাত একদম পাৰফেক্টলি দৌৰি আছে নন ষ্টপ আছাম পুলিচ ওলাব কামাণ্ডো ওলাব বুলি আপোনালোকে টেনশ্যন নকৰিব ইলেকশ্যনৰ আগত সকলোখিনি পোষ্ট ওলাই দিব আছাম পুলিচ এবি ইউবি আহি আছে অতি সোনকালে আপোনালোকে এপ্লাই কৰি ল'লে হ'ল কাৰণ যিহতে হিমন্ত বিশ্ব শৰ্মা ছাৰে নিজৰ মুখেদি কৈছিলে 22000 পোষ্ট ওলাব যিহতে ফাৰ্ষ্ট ষ্টাৰ্টিং হৈ গৈছে আৰু লাহে লাহে আহি যাব সকলোখিনি আহি যাব আপোনালোকে টেনশ্যন নল'ব ঘৰত ৰেডি হৈ থাকক এপ্লাই কৰিলে আপোনালোকে এপ্লাই কৰাৰ কাৰণে ৰেডি হৈ থাকক এপ্লাই কৰক ৰানিং কৰক প্ৰেক্টিছ কৰক সোনকালে এক্সাম দিয়ক তাৰপিছত চাকৰি লওক আৰু মনত এটাই ভাবক মানে কি এইবাৰ লাষ্ট ইণ্টাৰভিউ চাকৰি ল'মে কাৰণ দুনিয়াৰ ক'ব এপ্লাই কৰিলে হ'ল আপোনালোকে এপ্লাই কৰি পেলাই ভালকৈ এক্সাম দিলে হ'ল ভালকৈ প্ৰিপাৰেশ্যন কৰিব পঢ়াত যিহেতু পঢ়াত মানে বহুত মানে কি ৰৈ যায় যিহেতু ইমানখিনি পাছ কৰাৰ পিছত মানে কি পঢ়াত ৰৈ যায় এক্সামত ৰৈ যায় সেইটো কাৰণে কৈছোঁ ভালদৰে আপোনালোকে প্ৰেক্টিছ কৰি লওক পঢ়া প্ৰিপাৰেশ্যন কৰি লওক তাৰপিছত ৰিটাৰ্ণ দিব যাওক তাৰপিছত চাকৰি লওক আপোনালোকক কোনে মাতে চ' আপোনালোকক মই এইখিনিয়ে জনাবলৈ চেষ্টা কৰিলোঁ যিহেতু আপোনালোকে যিমান পাৰে সোনকালে এপ্লাই কৰি লওক যিহেতু লাষ্ট আপোনাৰ শেষ হৈ যাব ইমান বহুত মানে প্ৰচেছটো বহুত সোনকালে কৰিব যিহেতু 22000 পোষ্ট দিম বুলি কৈছে অতি সোনকালে কাৰণ জুন জুলাই মাহত কমপ্লিট কৰা হ'ব যিহেতু ইলেকশ্যন আহি আছে 2024ত ইলেকশ্যনৰ আগত গোটেইখিনি পোষ্ট কমপ্লিট কৰিব আৰু আপোনালোকে যদি আছাম পুলিচৰ এবি ইউবি কামাণ্ডৰ কাৰণে ৱেইট কৰি আছে নিশ্চয় আহিব আপোনালোকে প্ৰেক্টিছ কৰি থাকক তাৰে প্ৰেক্টিছ কৰি থাকক যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব দেন মৰম দি যাব আপোনালোকে মৰম দিলেহে মোৰ মানে ভিডিঅ' বনাত উৎসাহ পাওঁ চ' আজিলৈ এৰিছোঁ নেক্সট এটা ভিডিঅ'ত লগ পাম বাই বাই জয় হিন্দ বন্দে মাতৰম